হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু এয়া দেখিছে নহয়, আজি আমাৰ মাহঁতৰ ঘৰখন একদম ৰং বিৰঙৰ বেলুনৰে সৈতে সজাই তোলা হৈছে। কিহৰ কাৰণেনো সজাইছোঁ, কি কথা আপোনালোকক সকলোখিনি দেখুৱাম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ এটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আজি ৰুমটোনো এনেকৈ ঘৰটো আচলতে কিহৰ কাৰণে সজোৱা হৈছে এয়া অলপ পাছতে আপোনালোকে সকলোখিনি গম পাবই। আৰু যিসকলে বুজি পাইছেতো পাইছেই, আৰু নোপোৱাসকলেও বুজি পাব ভিডিঅ'টো চাই থাকিলে শেষলৈকে চাই থাকিব। আৰু এইফালে যে আমাৰ দেউতা এইফালে বগৰী কাঠ লগাবলৈ গৈ গ্ৰিলৰ ওপৰতে উঠো কৰি আছে। মই কৈছোঁ ভিতৰৰ ফালে লগাওক, তেতিয়া ৰৈ দিলে। এয়া আচলতে নাতিনী ফূৰ্তি। আৰু এয়া মায়ে ভিতৰত তামোল পাণ চাকি বন্তি ৰেডি কৰি ৰৈ আছে, লগতে ময়ো ৰেডি হ'লোঁ। আৰু এইফালে দেখিছেনে আমাৰ টিকলি মিকলি মাছ কেইজনী কি যে টাটা থিয়া নাচি আছে নহয়, ইহঁতৰো যে কিমান ফূৰ্তি। আৰু এয়া অৱশেষত আহি পালেহি আমাৰ ঘৰৰ নতুন সদস্যা। আজি আচলতে বহুত বেছি এটা ভাল লগা দিন। সঁচাকৈ ঘৰখনৰ ময়ো ডাঙৰ ছোৱালীয়ে আছিলোঁ, আৰু মাহঁতৰ মই ডাঙৰ ছোৱালী হোৱাৰ পাছত যি ফূৰ্তি, আৰু সেয়া আজি মই নিজে অনুভৱ কৰিব পাৰিছোঁ। সঁচাকৈ ঘৰৰে শুৱনি মৰমৰ ছোৱালীজনী সঁচাকৈ বহুত ভাগ্যৰ ফলত ছোৱালী সন্তান জন্ম হয়। আৰু আজি আমাৰ ভাগ্য ভাল আছিল যে এজনী ছোৱালী ৰূপত আমি আমাৰ মাজলৈ লক্ষী পাইছোঁ। আৰু এয়া মায়ে মৰম লগা আমাৰ অকণমানি লক্ষীজনীক ধুনীয়াকৈ মায়ে আদৰিছে চাকি বন্তি লৈ। আৰু দেউতা সেয়া কি যে ফূৰ্তি, একদম ভিডিঅ' কৰাত ব্যস্ত। আৰু ভাইটিহঁতৰ জীৱনটো যেন খুব সুখৰ হয়, আনন্দময় হয়। আৰু আমাৰ যেন লক্ষী, আমাৰ মাইনাজনী যেন সোনকালে ডাঙৰ দীঘল হয়, আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু এইফালে আমাৰ টিকলি মিকলি এতিয়া ককায়েক হৈছে দেই, দাদা হৈছে, 4টা ককায়েক, সিহঁতৰো যে কিমান ফূৰ্তি। আৰু এয়া মোৰ ভণ্টিও আহি পালেহি। আমি সকলোৱে ধুনীয়াকৈ আদৰি মেলি ৰুমত সোমিয়ালোগৈ। আৰু এয়া মায়ে বন্তি গজি ক'ত থওঁ ক'ত নথওঁ কৰি আছে, কাৰণ নাতি পোৱালি এতিয়া হৈ গ'ল 5টা। আমাৰ বেটি কথা বাৰু নকওঁ, 4টা একদম কাম কৰা নাতি, যিহেতু হাত লগাই ভালকৈ থ'ব লাগিব, নহ'লে আৰু কাণ্ড কাৰখানা কৰিয়ে পেলাব। আৰু এইফালে মই পৰিজনীক ল'লোঁ অকণমান। আৰু এইফালে আমাৰ মৰম লগা ভাইটি বোৱাৰী আৰু আমাৰ মাইনাজনী। আৰু এইফালে চাওকচোন, আমাৰ টিকলু টিকলু ককায়েক দুটাই খেলাই আছে ভনীয়েকক। বা কি মজা, আঙুলিত ধৰি আছে দুফালে দুটাক। সোনকালে ডাঙৰ হোৱা দেই আমাৰ লক্ষী পৰিজনী।